Ya Biji, কি উঠিয়া কি করবি এ বাইরে গিয়ে পড়ি গেছু বাইরে গিয়ে মাঝে মাঝে পড়বা লাগে মেট্রিক দেল পাস করছিয়া এটা বাকি পড়াশোনা তোর কেনাই চলি আছে ভালে চলি আছে দে মোক এটা মোবাইল লাগে দিম দে লগৰ চলি মোবাইল লৈছি দিম দে মোবাইল লবি দিম দে দিম দে নহয় দিবে লাগিব বুঝা দিম যা এ বুঢ়া দিন দিবিৰাতে মই কাম ৰৈ এই যা হ'ব যা বাপরে বাপ ইমান জংঘল হইছি ও পিচি আই হাও বাবে সকিয়া মোবাইল আনছে না মোবাইল আনছি দে এ আতে জো র গেছুন যা মই গেছুন যা শুন কত আছে তই যাচোন বা যো বাপরে বাপ এই সৰুটোৰ নামত আজি 10,000 টকা খৰচ এই মোবাইলটো দি ফেলে ডাঙৰটোৱে ভাল তাৰ অকল পঢ়া কেৱল পঢ়া ও পিচি কত মোবাইল পিচি আনছো অধৈৰ্য নবি আনছো দে চাও ৰ অধৈৰ্য নবি এই চাও কি ধুনীয়া কি বঢ়ি মোবাইল এই আৰু এমডাল কি দিছে ছাগালত দৰা হেডফোন শুনাই কি হেডফোন নাই গান শুনে তো শুনছুন এই কি দিছে এন্দে একলা খান তই কাণত লৈছো এটাৰ কাণত ল কাণত লৈ লচোন শুন ও বাপ ইয়াই এগলা মই কানে দি কেছ অলপ দিয়া এই তালি গান শুনে এ শুনাক দে গান এগলা কবাৰ কিবা এগলা দিছি কাণ ফাটাত দিহে লগাইছা মোৰ হ'ব দে এতিয়া মই যাওঁ পিচি এতিয়া মই যাওঁ দেই যাওঁ এ মাৰ এ মাৰ দে মাৰ এ ওপৰত বিশ্বৰ কি এটা পাৰি আছা ইয়াতে তোৰ ধৰি ৰাস্তাৰ মানুহ যাব নোৱাৰা হৈছি এ যা তই অলপ আকৌ বুজি নাপা যা তই গলা বাইকি ৰাখ দে এ তোক কৈনো কি হ'ব তোৰ বাইপেৰে ক'ব লাগব ৰ বাইপেৰে তোক মোবাইলটো দি নষ্ট কৰিলে এ যা কগে বুঢ়াক দে মাৰ এই তুই তলত মাৰ দে মাৰ এই তুই দে আইও মাই গেছি দে এ জান ৰবা এই তুই ফালা গেছি ৰবা শুন অলপ ফিল্ম তুই মুল্লু দে এই বলি আৰু চাও তই দেখাই নাই তই মানুহ আছে না গৰু আছে আকৌ দেখা নাপা আৰু বাইপেৰে কি শিকাইছি তোক মোবাইলটো দি তই ধ্বংস কৰিছি বাইপেৰে নেক্সট টাইম যদি তোক এনেকে দেখো মোবাইল টিপি ৰাস্তাই দি তোৰ মোবাইলো ভাঙিম তোৰ মাথাও ভাঙিম কৈ দিছো কিন্তু বাবা পঢ়ি আছা আছো ৰ দে পঢ় তই যি কৰা তাকতো কৈ লাভেই নাই কি ৰ তলে গেছি তই ভালকে পঢ় কি বাগল খিয়াই কিতি গামছাতে গেছি বোধ হয় দে এই ৰচোন ৰ এই তোৰ কামটো আপা নহয় হয়ো দেখোন নাই কি কৰি আছে ইয়াতে এই তাক দেউতাকে মোবাইল চোবাইল দি পেলাই বেয়া কৰিছে বলচোন কৰি থাকে বলচোন তাত যাওঁ একবাৰ বল কান্তোৰ আপা তই কি কৰি আছা তোৰ বেলেগ কাম নাই এ জহা ডিষ্টাৰ্ব দিবা নাই বেয়া বাপ্পা আজিকালি চলি কথাই ক'ব নোৱাৰি বলা নাংগে ক'বা এই জলা বাইপাকক কৈ আহো যোৱা কগে কান্ত হৈছে আও জব্বাল ধুনে কেতিয়াও নাহা মানুহ হৈছে আছো না আহি এই নবৌ দে কিবা এটা কথা কাৰণে আহিলো কি কথা হয় কচোন ক এই তই কচোন তোৰ চলি কি খাই জন্ম দিছে কি কলি কিয় তই সেনকে কলি সেনকে নকবি তোৰ চলিক য'তেই দেখা পা মোবাইলটো অনাবাৰত মোবাইলটো দিয়ে তই বেয়া কৰিছা গম পাইছা না আৰু ৰাস্তাত দেখা পাম সহায় বেংকে থাকে নেতাকটা থাকিলে হৈছে নেকি হে নকবি দে মোবাইলটো দিলো তাৰ লগৰ চলিৰ মোবাইল আছে কিয় মোক ঘেঙে থকাৰ কাৰণে মোবাইলটো দিলো আগ্ৰহী আছি তাৰপাছত দিম তোৰ চলিক এতিয়াতে ভাল কৰা যদি কৰ নহ'লে পাছত ৰহাত তলে যাব আমি যাওঁ দে যা খেলা
ই মোক চেছ কৰি পেললা এই ডাঙৰটো কেনেকে পঢ়ি থাকে এই সৰুটো এনেকে ঘূৰি মৰব বাপৰে বাপ মোক বেলেগ মানুহ ক'ব লগা হৈছে কি কৰিম মই আৰু ভাবিব নাই আকৌ চেছ চেছ চেলা চব বিশ্ব মোবাইলটো দিছোঁ যা আৰু মোবাইল নাপাৰ যা কিয় হয় তোৰ কাৰণে মই কথা শুনিব লগা হৈছে যতমালতে ঘৰত আহি মই খাই খেতে গৈছি মই কি লাইজ নাপাওঁ মই লাইজ নাপাওঁ তোৰ কথা এনেকৈ বেলেগে মোক কলি নাপাওঁ মোবাইলটো আহিবি তই নাচপূজা খান ঘৰত মই তই নাখিব নালাগে শুন তোক মই ভালৰ কাৰণে কৈছিলোঁ ল মোবাইল আগদিন কিন্তু তই পস্তাবি সিদিনাখনে কবি তই কি ভুল কৰিলোঁ মই মই কি ভুল কৰিলো কি ভুল করলি তোর মোৰ ৰিজাল্ট হৈ আছে যা তোর রেজাল্ট বেয়া নয় কার রেজাল্ট বেয়া হবো তুই দিন ভর মোবাইল টিপি থাকা তই পিটি কো গেয়া মই নুডু কবা তই কবা লাগবো তই ভুল করছা ও পিটি পিটি আই আমার বাবা রেজাল্ট দিছি আই গপিয়াই র র আই র কি মোবাইল আনি দিছা মই তো মোবাইল দিম বুলি ভাবছিলো আৰু না নহয় মোৰ ৰিজাল্ট হৈ আছে মই কিমান ক'লো মোৰ কথা নুশুনিলা এতিয়া তই নিজে গম পাইছা এটাক দেখছা কেনেকে পঢ়ি আছে আৰু তই মোবাইলটোৰ কাৰণে ভাত নাখাৱ ঘৰৰ পৰা ওলাই যাবা খোজা এতিয়া আজি কি হ'ল দে পিটি দুখ নকৰবি তই আবাৰ ভালকে কৰিম আৰু ভাল ৰিজাল্ট কৰিম যেতিয়া মই ভাল ৰিজাল্ট কৰিব নোৱাৰো তেতিয়া মই মোবাইল আনিলো হ'ব দে বে তই যি বুজি পাইছা মোৰ ভাল লাগছি দাইদেৰে যেনেকে পঢ়ে ভাল ৰিজাল্ট কৰিব সেনেকে তোৰ দাইদেৰ লগত পঢ় ভাল ৰিজাল্ট এটা কৰ মই সেইটোৱে বিচাৰো তাতকে আৰু মোক একো নালাগে দুইটা আজিৰ পৰা ভালকে পঢ়বি মোবাইল নহয় চব দিম মই দে হ'ব দে ভালকে পঢ়বি আজিৰ পৰা হাই গাইজ তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট এটা কৰি জনাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব নকৰাসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কাৰণ ঘণ্টা বাটনটো অল কৰিব তো ফ্ৰী ফায়াৰ ওপৰত বনালোঁ মানে নতুন প্ৰজন্মই মানে যিটো ৰকমত আপোনালোকে মানে খেলি আছে তো কিছুমানে হয়তো পঢ়িবই পাহৰিছে কিছুমানে মানে ক'ৰবাত যাবই পাহৰিছে তো ফ্ৰী ফায়াৰ ওপৰত বনালোঁ গতিকে ভুল হ'ব পাৰে তলত কমেণ্ট এটা কৰি জনাই দিব মানে আগলৈ যাতে আমি ভাল কৰিবলৈ চেষ্টা কৰিম তো এইখিনি আছিল তো ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰিব জয় হওক